সঁচা কথা কোৱাচোন, চিটটো কালে নিম? আপোনাক কিয় লাগে? কোন ছোৱালীলে নিয়া কোৱাচোন? অ' সমদা, মই ল'ৰাৰ কাৰণে লৈ যাওঁ, ছোৱালীৰ কাৰণে লৈ যাওঁ, আপোনাৰ এইবিলাক সোধা প্ৰয়োজন নাই। তেৰিকা লাইন নাকাটিবা, কোন ছোৱালীলে নিবা কোৱাচোন? অ' শৰ্মাদা, আপোনাৰ দায়িত্ব বস্তু বেচা। কাষ্টমাৰে বস্তু ক'ত লৈ যায়, কি কৰে, আপোনাৰ এইবিলাক সোধাৰ প্ৰয়োজনেই নাই। নহয়, কাষ্টমাৰে আছে। তুমি মোৰ কাষ্টমাৰ নহয়, তুমি মোৰ ঘৰৰ মানুহ। কি? মই আপোনাৰ ঘৰৰ মানুহ? অ ঠিক আছে, আপোনাৰ যদি মই ঘৰৰ মানুহে, আপোনাৰ ঘৰৰ মাটি এক কথা মোৰ নামত লিখি দিব পাৰিব? কথাটি ক'ৰবাত পোৱাগে দেখোন। মাটি বাৰীক লৈ হৈ পেলাই ধেমালি কৰে, নাপায় নহয়। যোৱা বাপ, বিয়া নপতা মানুহটোৰো মাটি লওঁ দেখিছে। হেফাই খোজকাঢ়ি আহিছ যে কিয়? মই কেতিয়াবা ঠেহা মাৰি ধৰিছে, খোজকাঢ়িবলৈ মনে নকৰিছে। হৰিয়ে ন, তোৰ গাও কেইদিনমানৰ পাছত গেথলা মাৰি ধৰিব। গোটেইটো পথালিয়ে কোমোৰাটো হোৱা দি হৈছ। অলপ ক্ষীণা দেই, ফুটিবি। উপায় এটা দিয়ক। এক্সাৰচাইজ এটা কৰ। কি চাহ? এনেকে মূৰটো লৰাই থাকিব লাগিব, পাৰিবি? পাৰিম চাহ। বিশেষকৈ মানুহে খাবলৈ দিওঁতে এইটো এক্সাৰচাইজ কৰিব লাগিব। তেতিয়া আছে কোনে মোক খোৱা বস্তুৱে নিদিছে। তেতিয়া এইটো ক্ষীণাবি। মই এইটো চাহে ভাল চাহ। বাছ পিট চোৱা, তথাপিও খাবলৈ নকমাই। বসুমতাৰী আছে নে? বসুমতাৰী? কোন বসুমতাৰী মানে? তুমি বসুমতাৰীক চিনি নোপোৱা? না স্যার, আমার মনত নাই। ব্ৰেইনটো বেয়া হৈছে তোমাৰ? স্যার, আমার মনতে নাই কোন বসুমতাৰী। ব্রেনটো বেয়া হৈছে যদি কেনেকৈ গম পাম? মই তোমাৰ ব্ৰেইনটোৰ কথা কৈছো। ফিলাও বসুমতাৰীক তুমি চিনি নোপোৱা? ও, আমরার বসুদের কথা কইছে। আৰু কাৰ কথানো কৈছো? নহয় স্যার, আমি তার মানে বসুদা বলি শর্টত মাতো যে, নামটো যে বসুমতাৰী আমি ফাউরিয়ে গেছো। পাগল চব এই চব। যোৱা বসুমতাৰীক মাতিছো বুলি কোৱা। ওকে স্যার। বসুমতাৰী দা। ইয়েস বেবি। বাহ, ইমান স্টাইলত মাতিছে যে। ইয়েস, আমি জন্মগত স্টাইলিশ মানুহ। আমার চশমার স্টাইল, আমার গাড়ি চলোৱাৰ স্টাইল। ইমান ফাটা লেকচাৰ দিবা নালাগে, ছাৰে মাতিছে, যাও। মই জানো ছাৰে মোক মাতিব, কাৰণ ছাৰে মোক সঁচা কথা নোকোৱাকে থাকবা নোৱাৰি। কি সঁচা কথা? বিয়াৰ কথা। ছাৰে আপোনাক বিয়া পাতিব? পাগলি, আপোনাৰো লাজ আছে দে ছাৰ। লাজ? মানে কথাটো মুখেৰে নকলি যে, লিখিহে দিলি। কি ক'ব লাগে? এই যে ঘৰত বিয়াৰ কথা আলোচনা কৰাটো, আমিতো মুখেদি নকলি নহয়, লিখিহে দিলা। এই বসুমতাৰী, যাওকচোন যাওক। কিয় ছাৰ? প্ৰশ্ন নকৰিব, আউট আউট। হ'ব দে ছাৰ। পাগল কৰি মাৰিছে এই চবে মোক। হেল্ল', ক'ত আছা তুমি? সঁচা কথা কোৱাচোন, ক'ত আছা? একদম সঁচা কথা কোৱা, তুমি ক'লৈ গৈছা? কি? তুমি আকৌ পাতি চলাবলৈ গৈছা? শিৱসাগৰত পাতি চলাবলৈ গৈছা? শেষকে দিছা। মোৰ মান সন্মান চব ধুই খাইছা তুমি। এটা পাতি ভালনে? ভালেই। আপোনাৰ তাৰ মানে ক্ৰিকেট খেলাৰ এক্সপিৰিয়েঞ্চ আছে? এটা সময়ত তামাম খেলিছিলো, দোকানীনো কেনেকৈ হলো? কেনেকে হ'ল? ক্ৰিকেট খেলাৰ কাৰণে। ক্ৰিকেট খেলাৰ কাৰণে আপুনি দোকানী হ'ল? ক্ৰিকেট খেলিলে কাৰণে আপুনি ক্ৰিকেটাৰহে হ'ব লাগিছিলে, দোকানী কেনেকে হ'ল? সেইটোৱেতো মেইন ৰহস্য। শুনিবা নেকি? শুনা। আমাৰ চিন্তাবিলাক অলপ এক্সট্ৰা। এইটো তাৰমানে এক্সট্ৰা চিন্তা। নহ'লে কি, মানুহে কিমান ধৰণৰ বেলেগ বেলেগ টুপি পিন্ধি ফটো উঠে, আমি জাপি পিন্ধি ফটো দিম? আফটাৰ অল আমি এজনী অসমীয়া ছোৱালী, ইমান ধুনীয়া জাপি থাকতে আমি কিয় বেলেগ টুপি পিন্ধি ফটো দিম? একদম ৰাইট কথা কৈছো বাইদেউ। দে দৌৰি দে। বাইদেউ ৰ'বচোন, মোৰ হাতখন পিছফালে থাকিলে বেয়া লাগিব। ৰ'বচোন, এটা কাম কৰো ৰ'ব, ধুনীয়াকে এডাল ৰছী লগাই দিম, তেতিয়া ফিটিং হৈ যাব। যা জলদি যা। হাসি সতি। সুস্মিতা, স্যার
সেইটো কি কোনটো কি সেইটো জাফি ছাৰ ডিপাৰ্টমেণ্টে টুপি দিয়া নাই পিন্ধিবলৈ দিছে তেনেহ'লে জাপিটো পিন্ধিবলৈ কি চক গ'ল তাৰ মানে ছাৰ আমি জাফি পিন্ধি ফেচবুকত এটা ফটো দিম বুলি ভাবিছো ইউনিফৰ্মত অন ডিউটি তুমি জাপি পিন্ধি ফেচবুকত ফটো দিবা হয় ছাৰ Shut up! চৰি ছাৰ Just shut up! মানে ছাৰ Hey, duck! হ'ব ছাৰ এয়া কাগজখন আকৌ ইয়াতে এৰিলে সুস্মিতা পেটটো ইমান বিষাই দে আৰু অলপ জিহকা তিহকা খাই থাকিবি ধেমালি নকবছে সঁচাই বিষাইছে অ' চা উশাহটো দীঘলকে লৈচোন বিষাইছে এইফালে চা চিধা এই পিঠিফালেও বিষাইছে নেকি বহুত বিষাইছে কিডনী ফেইল ফেল মাৰিছে হা কেই নম্বৰ কাৰণে চা কি কেই নম্বৰ কিডনীয়ে যে ফেল মাৰিছে কিমান নম্বৰ কাৰণে ফেল মাৰিছে পঢ়া শুনা ভালকে নকৰিবি মোৰ চেম্বাৰলৈ আহ